Hello guys, welcome to my YouTube channel. আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল, মোৰো ভালে। তো আজি বহুত দিনৰ মূৰত আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। আজি যেহেতু মই ঘৰলৈ যামগে আৰু মোৰ ট্ৰেইন আছে 1টা বজাত। তো মই দিপা এতিয়া বাজিলে 9টা বাজিলে আৰু তো মই মানে মেডিকেলত অলপ কাম আছে। তো মেডিকেলত যাব লাগে, সেইকাৰণে মই জলদি ওলালো আৰু হেতুকে মানে এই ড্ৰেছটোকে পিন্ধি এই ড্ৰেছজোৰে পিন্ধি মই ঘৰলৈ যামগে, কাৰণ এনো ট্ৰেইনত যাব লাগে। ষ্টাইলনো কি কৰিম নহয় নে গাইছ। তো সেয়া পিন্ধি ল'লো আৰু ধুনীয়াকৈ ওলাই ল'লো আৰু আপোনালোকক দেখাম। তো আজি মোৰ জাৰ্ণি, আপোনালোকে ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব। এয়া ধুনীয়াকৈ মই পেকিং কৰি থৈ দিছোঁ। মানে এইটো বেগটো লৈ যামগৈ, এইটো মানে বেগ এটা আৰু হাতত লৈ যাম এইটো বেগ, আৰু এয়া মোৰ মিনি পাৰ্চটো লৈ যাম আৰু। তো ইয়াতে মই ভৰাইছোঁ কিবা কিবি ঘৰলৈ লৈ যাবৰ কাৰণে। তো এইকেইটা ধুনীয়াকৈ লৈ যাম। এয়া মোৰ পেকিং ডান। তো গাইজ ধুনীয়াকৈ ওলাই ল'লোঁ আৰু এতিয়া মোৰ যাবহে লাগে। মানে ঘৰলৈ যাবলৈ হ'লে মানে পূৰা এক্সাইটেড হৈ থাকে। মোৰে নহয়, চবৰে হৈ চাগে, হয়নে নহয়। তো মোৰো এনেকুৱাকৈ হৈ আছে, মানে যাওঁ কেতিয়া টাইম বাজিব, কেতিয়া 1টা বাজিব, কেতিয়া 1:30 বাজিলে, এনেকৈ ভাবি আছোঁ। মানে ইয়াৰ পৰা মই 10:30 এনেকৈ ওলাই যাম আৰু। তো 1টা বজাত ট্ৰেইন আছে যিহেতু। মই আজি ফাৰ্ষ্ট টাইম যাম ডাইৰেক্ট ট্ৰেইনখনত। অলপ ভয় লাগি আছে আৰু, কাৰণ মই অকলে জাৰ্ণি কৰোঁ, হ'লেও ভয় নালাগে, কিন্তু আজিৰ দিনটো ভয় লাগিছে মোৰ। তো আপোনালোকে মোৰ জাৰ্ণিটোৰ লগত আপোনালোকে গৈ থাকক আৰু আপোনালোকে ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব। আৰু এতিয়া মই মেডিকেলৰ পৰা আহোঁগৈ, আৰু মেডিকেলৰ পৰা আহিয়ে মোৰ ড্ৰেছ একো চেঞ্জ নহ'ব, এনেকৈ মই যামগৈ ঘৰলৈ। তো মঙলবাৰে ঘৰত পামগৈ। তো আপোনালোকক ঘৰত পাই ভিডিঅ' বনাই দেখাম দেই। তো গাইজ মেডিকেলত যে কাম আছিলে বুলি কৈছিলোঁ, মেডিকেলৰ পৰা আহিলোঁ, এতিয়া ৰুম পামগৈ আৰু। বহুত গৰম গাইজ, আজিৰ দিনটো বহুত গৰম, পূৰা ঘামি চিঙি মোৰ মানে অৱস্থা নাই আৰু। তো ৰুমত পাই লওঁ, আকৌ ওলাব হ'বই। আপোনালোকক একেবাৰে ট্ৰেইন ষ্টেচনত লগ পাম দেই। বাই বাই। তো গাইজ গৈ আছোঁ ষ্টেচনৰ আৰু বহুত ট্ৰেফিক জাম আছে। তো এয়া ট্ৰেইন ষ্টেচন পাই গ'লোঁ গাইজ। এয়া দেখিছেনে, এয়া চিলিচৰ ট্ৰেইন ষ্টেচন। ইয়াতে ৰখিলোঁ আৰু মই আহিলোঁ আৰু এণ্ট্ৰি মাৰিলোঁ। অকলে ভিডিঅ' নবনাওঁ, কাষত বনাওঁ। এয়া ষ্টেচন। এতিয়া বিচাৰি লওঁ দেই। তো গাইজ আহি পাইছোঁ মই ট্ৰেইন ষ্টেচন, আৰু বহুত গৰম। আৰু এইখন বোলে, এইখন যোৱাৰ পাছতে নাহৰলগুন ট্ৰেইনখন আহিব। মানে এইখন যোৱা নাই, ৰখি আছোঁ ইয়াতে। কিবা এটা খাব লাগিব চাগে, বহুত ভোক লাগিছে আৰু বহুত গৰম আজি। তো আপোনালোকক দেখাম অলপ পাছত। পূৰা মোৰ মানে এনাৰ্জি ল' হৈ গৈছিলে, এনাৰ্জি ল'। ৰুমত পূৰা এনাৰ্জি ফুল হৈ আছিলে, এতিয়া পূৰা ডাউন। এতিয়া একো ক'ব নোৱাৰোঁ মই, পাছত আপোনালোকক ট্ৰেইন আহিলে ক'ম হা। এতিয়া ট্ৰেইন অহা নাই মানে ইয়াত। মই ভিডিঅ' কৰিব লৈছিলোঁ, মানে ফৌজি মানে দুজন গৈ আছিলে, মোক চাই পিনি হাঁহিছে আৰু মোৰ লাজ লাগি গ'ল ভিডিঅ' বনাওঁতে। এয়া খাই লওঁ ধুনীয়াকৈ, আমাৰ ভোক লাগিছে, মই ধুনীয়াকৈ খাই লওঁ, আপোনালোকক পাছত দেখাই আছোঁ দেই। ধুনীয়াকৈ খাই ল'লোঁ, কিন্তু পূৰা গেছ হৈছে, মৰ্নিং লাগি আছে। অলপ বহি আছোঁ মই, আৰু বহুতিং লাগিছে, মই এনেই খালোঁ নেকি তেনেকৈ ভাবিছোঁ। বহিলোঁ অলপ টাইম হোৱা নাই, অহা নাই ট্ৰেইনখন, আৰু লাজ লাগে মোৰ, সেইকাৰণে ৰুমালখন এনেকৈ দাঙি ভিডিঅ' বনাই আছোঁ। अभी मजा आएगा ना भिड़ो। तो गाइस फाइनली आ गई ट्रेन, वो वाला ट्रेन है। धेमाजी का आदमी मिल गया है, आसामीस मिल गया, तो बहुत खुशी हो रहा है मुझे। ये धेमाजी का है, ये दीदी, ये आंटी लखीमपुर का है। तो मैं गुगामुख जाऊँगी, तो सब लोग एक साथ में जाएंगे। तो या এখন ট্ৰেইনতে যাম আৰু। মোৰ ডাব্বাটো একেবাৰে আগত থাকিল লাগে। এয়া এজনী যাব ধেমাজি, এজনী যাব লখিমপুৰ, মই যাম গুগামুখ। তো গৈ আছোঁ ৰ'ব। এয়া গাইজ এইখন ট্ৰেইনতে যাম আৰু। বহুত ৰ'দ, তেনেকৈ হয়। এই বাজনীক লগ পালোঁ লগতে। তো গাইজ ধুনীয়াকৈ বহি ল'লোঁ, আৰু বহুত গৰম, সেইকাৰণে চুলি তুলি পূৰা বান্ধি লৈছোঁ। আৰু বাও বহি আছে, মই বহি আছোঁ, পূৰা গৰম চাগে। ফেন চেন একো অন হোৱা নাই, চলিলেহে অন হ'ব চাগে। এতিয়া অলপ বহু ভাগৰ লাগিছে।
चना गरम बोल चना गरम गरमा गरम ओए 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 खाई खतमे কৰিলো আৰু খাই খতমে কৰিলো তো আকৌ এসি সিটত আহিলো ৰে খেলি মেলি হল আজি বহুত সেইকাৰণে আকৌ ইয়াৰ সিটত আহিলো আপুনি ইয়াৰ পৰা নাজাৰা দেখাব পাব ধুনীয়া ধুনীয়া নাজাৰা দেখা পাইছেনে আপোনালোকে বৰা মানে আজি পুৰা খেলি মেলি মানে চিলফাৰত বহি আছিলোঁ আকৌ মোৰ যিটো চিট আছিলে সেইটো চিটত আকৌ মানুহ এজন আহিলে এতিয়া মোৰ আকৌ কনফাৰ্ম হ'লগৈ এ চি চিটত সেইকাৰণে এ চি চিটত বহি আছোঁ আৰু মোৰ ইমান মানে এ চি চিটত যাব নোৱাৰোঁ বহুত এ চি গোন্ধাই যে ক'লেও মানে উপায় নাই আৰু মোৰ মানে চিট মই ল'ব লাগিব না আৰু মই য'ত আগতে বহি আছিলোঁ সেই চিটডোখৰ মানুহ আহিলে তো সেইকাৰণে মই বিচাৰি চিটডোখৰ লৈ আছোঁ গাইজ তো গাইজ কাইলৈ মই 5টামান বজাত গোগামুখত পাই যামগৈ আৰু ইয়াতেও চাহ আছে দিয়ক চাহ বাগান আছে ইয়াত নাজাৰা চিৰিচাৰ এতিয়া চাগে ক'ত পাইছোঁ জানো অকলে অকলে বহি বহি জাৰ্ণিটো এনেকৈ গৈছোঁ আৰু কাইলৈ ঘৰত আহিবলৈ পুৰা জংঘল জংঘল একো খোৱা নাই নহয় আমি ট্ৰেইনৰ ভিতৰতে আমি খালোঁ কল গাখীৰ আৰু মানে বহুত খালোঁ তাৰপিছতে এতিয়া টোপনি ধৰিছে এতিয়া অলপ ঘুমাওঁ আৰু তাৰপিছতে আপোনালোকক এতিয়াতো মানে ভিডিঅ' বনাবলৈ নহ'ব আৰু কাৰণ আন্ধাৰ হৈ যাব না আৰু ইয়াতে অলপ ভিউটো মানে ধুনীয়া ধুনীয়া হাফলঙৰ ভিউটো বেছি ধুনীয়া লাগে বাট মানে ৰাতি হ'বগৈ যে হাফলং পাওঁতে আন্ধাৰা হ'বগৈ তো গাইজ এনেকৈ মই শুই লৈছোঁ আৰু এতিয়া হাফলং পালোগৈ আৰু হাফলং মানে ষ্টেচনত ৰখি আছে আৰু ইয়াৰ হাফলঙৰ ভিউ অলপ দেখাই দিছোঁ ৰ'ব ইয়াৰ হাফলং কা ভিউ আৰু মই এনেকৈ শুই আছোঁ The next day So guys, finally post day in Gogamuk. ইয়াতে গোগামুখ ষ্টেচন পাই গ'লোঁ আৰু মই দেখিছেনে গোগামুখ ষ্টেচন আৰু এতিয়া মই অকলে অকলে যাই আছোঁ আৰু এতিয়া টমটমত যাব লাগিব চাৰিআলিলৈকে মানে তাৰপিছত আকৌ বাছত যাব লাগিব গুৱাহাটী ছুপাৰ যায় ন সেইখন বাছতে আকৌ মই ঢকুৱাখানাত যাব লাগিব দেই এতিয়া মই গৰু যাব অটো এখন বিচাৰি লওঁ ইয়াতে যাওঁ আৰু এতিয়া টমটমত যাওঁ চাৰিআলিলৈকে তো গাইজ এয়া গোগামুখ টাউন খুব খোলা নাই আৰু এয়া গুৱাহাটী তক দুমনা চুপাৰ অলপ বাছত গিয়ে পাই এখন বাছতে যাম আৰু এখন বাছত মানে গুৱাহাটী ছুপাৰখনত এতিয়া আকৌ মই ঢকুৱাখানালৈ যাব লাগিব ইয়াতে উঠিলে এইখন বাছত এখন মানে গুৱাহাটীলৈ যায় আৰু এতিয়া মই ইয়াৰ পৰা ঢকুৱাখানালৈ যাম গোগামুখৰ পৰা ঢকুৱাখানালৈ যাম বাছখনত বমি বমি লাগি আছে এ চি যাব নোৱাৰোঁ নহয় মোৰ পূৰা গোন্ধাইছে এ চি গোন্ধাইছে হ'লেও উপায় নাই এতিয়া যাবগৈ লাগিব আৰু মানে বাছখন ৰখে সদায় ষ্টেচনৰ পৰা টমটমত আহিলোঁ টমটমৰ পৰা বাছত উঠিছোঁ বাছৰ পৰা ঢকুৱাখানালৈ যাম ঢকুৱাখানাৰ পৰা আকৌ টমটমত ঘৰলৈ যাম গাইজ আপোনালোকে চাই থাকিব এতিয়া যাওঁ আৰু A few moments later তো গাইজ পাই গ'লোঁ আৰু বাছত যাব নোৱাৰোঁ নাই মই পূৰা বমি কৰি অৱস্থা নাইকিয়া হৈছিলে আৰু এতিয়া পাই গ'লোঁ আৰু চিন্তা নাই আৰু এয়া আমাৰ ঢকুৱাখানা এয়া আমাৰ ঢকুৱাখানা আৰু এতিয়া মই ঘৰত যাওঁ বহুত চাৰ্জাৰ কৰাই না গাইজ এপিনে বছ মেৰা হোম টাউন ये है मेरा होम टाउन
बहुत वॉमिटिंग हो गया था, पास में जा नहीं सकता ना मैं। ये हमारा, मैं फाइनली पहुंच गई मेरा होम। तो अभी मैं दिखाऊंगी, ये हमारा गांव है, ये हमारा गांव है। ये गेट से मैं जाऊंगी, मतलब ये स्कूल का गेट है ना, स्कूल का पीछे ही हमारा घर है, तो इमीडिएट से एंट्री मारूंगी अभी। तो गाइस ऑटो वाला को पैसे देने के लिए इधर रुका हुआ हूँ और जैसे मैं एंट्री मारूंगी। अभी घर पहुँच गई गाइस फाइनली, आफ्टर ए लॉन्ग टाइम। बहुत दिनों मূৰত আহিছোঁ घरলৈ আৰু तो जाओ रहो। इस बास में ना मैंने इतना वॉमिटिंग किया, वॉमिटिंग करने का वजह से मैं सांस नहीं ले पा रही थी पूरा। गाइस अभी मैं घर पहुँच गई, ये हमारा घर है। तो गाइस घरत पाई गलो और एया হৈছে আমাৰ ঘৰ। এয়া আৰু গাইস ধুনীয়াকৈ গা পা ধুলোঁগৈ আৰু এতিয়া মই তাঁত বব লৈছোঁ। বহুত দিনৰ মূৰত তাঁত বম আজি হা। মায়ে মানে শুকা মেখেলা বৈ আছে, তো এতিয়া মই আজি বৈ চাইছোঁ বহুত দিনৰ মূৰত, মানে বহুত দিন বুলি কৈছোঁ নহয়, বছৰ মূৰত আজি তাঁত বৈছোঁ। আকৌ তেনেকুৱা শুনাম বাৰু মই, কিন্তু ভিডিঅ' কৰিব নহ'ব আৰু কেমেৰামেন নাই। তো গাইছ এয়া আমাৰ গাহৰি, মানে বহুত ৰ'দত আছিলে না, সেইকাৰণে মই ভাবিছোঁ চাহলৈ লৈ যাওঁ বুলি, কিন্তু এয়া গা ধুই আছে আৰু মানে ৰছীটো এনেকৈ ধৰি আছোঁ মই। আমাৰ মুনু পোৱালি, মোৰ কুকুৰাৰ বয়স গৈছে আৰু, মানে বুঢ়ী হ'লোঁ মই, এই বাচ্চা হৈছে আৰু মোৰ। এই কুকুৰৰ বয়স গৈছে আৰু মোৰ। এইটো দেখিছেনে আমাৰ কুকুৰটোৰ পোৱালি, মুনু পোৱালি, ৰাঘৱ পোৱালি। ৰাঘৱ অঁ এইটো লোৱা, এইটো লোৱা চল। মই মানে ট্ৰেইন ষ্টেচনতো একদম ধুনীয়া ধুনীয়া পোৱালি দুটা দেখিছিলোঁ, কোচত লৈছিলোঁ ৰাতি মই। তাৰপিছত মাজত কান্দি দিলে নহয়, মই দিছোঁ আৰু কৈছে কিতা হৈছে গো, আমি অতালাই জিগাইছে আমি কিতা হৈছে গো বুলি, মানে আমি বেংগলী ৰূপা দুৱা কবই ন। আমাৰ ৰাঘৱ পোৱালি এমো কি হৈছে তোমাৰ আমাৰ নাম? এইটো লোৱা, লোৱা 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 লোৱা, মোক দিয়া অমৃত তৰা।